Hello everyone, welcome back to my another vlog. আজি আমি গৈ আছো সহস্ত্ৰধাৰা দেহৰাদুনৰ এডোখৰ খুব বেছি ফেমাস প্লেস পাহাৰ ওয়াও মই আৰু মোৰ হাজবেণ্ডে কথা পাতিছো দাৰ্জিলিং যোৱা মানে মনত পৰি গৈছে আপোনালোকে যদি আমাৰ ভিডিঅ' কিটা চোৱা নাই চাব পাৰিব দেই এই অকুৱা পকুৱা বাটটো দেখি সঁচাকৈ দাৰ্জিলিঙলৈ মনত পৰি গ'ল কেইবছৰমান আগতে গৈছিলোঁ যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত তাৰ লিংক দি থৈ দিম আপোনালোকে চাব পাৰিব ষ্টাৰ্ট দিব লগা হোৱাই নাই আমাৰ এয়া আমাৰ ডেষ্টিনেশ্যন সহস্ত্ৰধাৰা পাই গ'লোহি আৰু এতিয়া আমি ৰোপৱেত উঠিম এয়া ৰোপৱেৰ ভিতৰত বহি ল'লোঁ দাৰ্জিলিঙত যেতিয়া মই ৰোপৱেত উঠিছিলোঁ মোৰ মাথা চাথা ঘূৰাই গৈছিলে এতিয়া আৰু কেনেকুৱা হয় ওপৰলৈ যাব এতিয়া বহুত ওপৰলৈ যাব দেই বাবা এইটো কিমান ওপৰ আছে কিন্তু এইটো চাওকচোন বাৰু এতিয়া ওপৰলৈ লৈ গৈ আছে আমাক এনেকৈ আৰু বহি গৈ আছোঁ আৰু দুইটা এয়া চাওক আমি ওপৰলৈ আহি আছোঁ মোৰ ভয় লাগে এনেকৈ ওপৰলৈ চা না কেনেকৈ উঠি গৈ আছে এইটো চাওক কেনেকৈ আমি উঠি গৈ আছোঁ ধৰিব নোৱাৰিব আপোনালোকে বাৰু এনেকৈ আৰু পিছফালে এইটো আহি আছে চাওক এনেকৈ মানে আমি তলৰ পৰা এতিয়া ওপৰলৈ উঠি আহিছোঁ দেখিছে ন তলত সৰু সৰু হৈ আহিছে ঘৰ ঘৰবিলাক এনেকৈ এটা আমাৰ পিছফালে ব্লু কালাৰটো আহি আছে আমি ৰেডত আহি আছোঁ এয়া চাওক এইবিলাক ওপৰৰ পৰা তললৈ আহি আছে এইটো চাওক কিমান ওপৰলৈ আহিলোঁ ইয়াৰ পৰা যদি জাম্প মাৰি দিওঁ চাওক না ইমান ওপৰলৈ আহিলোঁ চাওক মই দাৰ্জিলিঙৰ উঠি একদম মাথা ঘূৰাই গৈছোঁ অ' ওপৰৰ পৰা আকৌ আহিব নহয় বাবা তেতিয়াতো আৰু ভয় লাগিব দেখোন আৰু কি ওপৰলৈ উঠি যাওঁতে বাৰু একো নাই কিন্তু যেতিয়া ওপৰৰ পৰা তললৈ আহিব কেনেকৈ আহিম বাৰু মই ঐ এইডোখৰতে যদি সৰি পৰোঁ কি হ'ব কৃষ্ণ ভগৱান এয়া চাওক ৰোপত ঠিক কিমান ওপৰলৈ আহিলোঁ এয়া চাওক দেখিছে এয়া চাওক আপোনালোকে ওপৰৰ পৰা একদম তললৈ আহোঁতেহে ভয় লাগিব এতিয়া ওপৰলৈ গৈ আছোঁ বাৰু একো নাই আৰু অকণমান আছেগৈ মানে পাবলৈ এয়া চাওক এইকেইটা মই কেনেকৈ ওপৰলৈ গৈ আছোঁ মই নাজানো খালি মই এইকেইটাক দেখি মোৰ বিৰাট ভয় লাগিছে কেনেকৈ তললৈ গৈ আছে আমিও আহিব লাগিব এনেকৈ তললৈ এই যে ব্লু দেখি আছে নে এইডোখৰত হেৰি কৰিব পাৰি দেই এইবিলাক গা চা ধুব পাৰিব চাগে গৰম দিনত ভালেই লাগিব কিন্তু আমি অফ ছিজনত আহিছোঁ ন এয়া চাওক আহি পাই তাই চাইছে নাই তোমাৰ মুখলৈ ৰ'বা ওচৰত হৈ গ'ল এজনীৰ লগত তুলিলে বেয়া পাব নহয় এজনীৰ লগত নোতোলা নি হা এজনীয়ে বেয়া পাব নহয় তুমি যদি নোতোলা এয়া চাওক কিমান ধুনীয়াকৈ পানীটো আহি আছে সঁচাকৈ দেই পৰিৱেশটো যে ইমান বেছি ভাল লগা আৰু পূৰা ঠাণ্ডা মানে শান্ত যিটো পৰিৱেশ কয় ন একদম ইয়াত লৈ আহিলে আপোনালোকে শান্তি অনুভৱ কৰিব কি কৰিব লাগে এতিয়া মই ফটো তোল চা কি মজা লাগিব এনে কিন্তু এওঁ ফটো ভিডিঅ' কৰাত একেবাৰে চখ নাই কিন্তু ইয়ালৈ গৈ ইয়াৰ যিটো চাৰিওফালৰ পৰিৱেশটো দেখি মানে তেওঁ ফটো ভিডিঅ' কৰিবলৈ মোতকৈ ছাৰহে হ'লগৈ মই যিমান ফটো ভিডিঅ' কৰিছোঁ তাতকৈ তেওঁ বেছিহে তুলিছে আৰু মোক পূৰা নচুৱাই দিলে যে মোক এনেকৈ ফটো তোল তেনেকৈ ফটো তোল চাবচোন দেই এই কেঁচা ৰিষ্টা হে কিয়া নাম দু ইছ ৰিষ্তে কো চাওক না একদম ফটো মাৰিবলৈ মানে বেষ্ট আৰু চাওক অঁ ধুনীয়া আৰু ৰোপৱেটো মই দেখাইছোঁ ৰোপৱে দেখাই আছোঁ দেই ৰোপৱেটো চাব নেকি কেনেকৈ এতিয়া আমি তললৈ যাব লাগিব মোৰ তললৈ যোৱাটোৱে টেনশ্যন হৈ গৈছে এইডাল আহি থকা নাই নহয় নহ'লে দেখাওক হা গাইছ এই আমাৰ সৰু ল'ৰাটোৱে সেই জোল্লা জ্বলিছে হাতখনত নাই অহা পাহাৰটো আহিবলৈ হ'লে কেনেকৈ কোনটো পাহাৰ এইটো আৰু হাতখন নাযায় যে ওপৰলৈ
নাযায় এইফালে দিব লাগিব হ'লনে নাই হোৱা এটা কাম কৰা সেই পাহাৰটোৰ ওপৰত দিয়া এই পাহাৰটোৰ ওপৰত তুমি কেনেকৈ দিবা কেনেকৈ সেইটোহে লাগে হৈছে নাই হোৱা সেই ভগৱান এনেকৈ ধৰা নাই এই মজা আহিছে আহিছে বহুত ধুনীয়া লাগিছে হে ভগৱান পাহাৰৰ ওখডোখৰ নায়ে দেখোন এনেই কৰি আছা নাই হোৱা এইফালে আছে পাহাৰটো ওখডোখৰ এইফালে এইটো চাইডে পৰা নাই এইটো চাইডে পাতো ভগৱান মোক মানে নচোৱাই আহিব দেই এই বাদ দিয়ক এই পাহাৰ চাহাৰ মিলোৱা এইবিলাক কামবিলাক একো পাহাৰ নিমিলে আমাৰ গতিকে মই পাছত বাদেই দিলোঁ আৰু মোৰ বহুত বেছি ভাগৰ লাগি আছিলে ইমান মানে তাক ফটো মাৰিব লাগে ভিডিঅ' কৰিব লাগে ৰেডি তোমাক ইয়াৰ পৰা যাবলৈ মন নাই যোৱা নেকি ভিডিঅ' বনাই দে ব'লা যাওঁ নাই নাই ঘোৰা ঘোৰা কি বৰ লাগিছে মোৰ ভাল লাগে ভগৱান মোৰ আমনি লাগি গৈছে দেই মইতো চব ব'লা যাওঁ ব'লা ব'লা যাওঁ যাওঁ ব'লা তললৈ এইবিলাক চব ৰৌপৱে মই দেখাম বুলি কৈছিলোঁ যে এয়া কেনেকৈ তললৈ গৈ আছে দেখিছেনে আৰু আমি এনেকৈ ওপৰলৈ আহিছিলোঁ এইটো তললৈ মই ইয়ালৈ চাই নাথাকিবা একেবাৰে সৰু ল'ৰা ছোৱালী থাকে খেলা এই সহস্ৰধাৰা পৰ্যটনথলী দেহৰাদুনৰ মেইন চিটিৰ পৰা প্ৰায় 11 কিলোমিটাৰ হ'ব আৰু চাৰিওফালৰ পৰিৱেশটো ইমান ধুনীয়া চাৰিওফালে আপোনালোকে দেখিছে পাহাৰে পাহাৰ সেইকাৰণে ইয়াক কেইবাবছৰো আগতে শিলৰ অৰণ্য বুলি কোৱা হৈছিল পাৰিলে এবাৰ আহিবচোন আপোনালোকে খুব ভাল পাব আৰু সৰু ল'ৰা ছোৱালীক লৈ আহিলে বহুত এনজয় কৰিব পাৰিব আমি ডাঙৰকেইটাই ইমান এনজয় কৰিছোঁ তেওঁলোকক আনিলে বাৰু কিমান ফূৰ্তি পাব এবাৰ ভাবি চাওকচোন সহস্ৰধাৰাৰ যিডোখৰ তলৰ ঠাই তাত আপোনালোকে বৰ ধুনীয়া ৱাটাৰফল এটা পাব আৰু আমি অফ ছিজনত আহিছোঁ সেইকাৰণে তাত গা ধুব পৰা যিটো ব্যৱস্থা সেইটো আমি দেখা পোৱা নাই পানীও নাছিলে মই ফটো এখন এড কৰি দিম বাৰু লাষ্টত কেনেকুৱা হয় আৰু মই যে ৰৌপৱেত উঠি আহোঁতে ব্লুকৈ দেখুৱাইছিলোঁ ঠাই কিছুমান সেয়া মানে আমাৰ এই গুৱাহাটী একলেণ্ডৰ নিচিনা তাত সৰু ল'ৰা ছোৱালীয়ে হওক ডাঙৰেই হওক আহি খেলিব পাৰিব এনজয় কৰিব পাৰিব কিন্তু ছিজনত আহিব লাগিব দেই এতিয়া আৰু ঠাণ্ডা দিন আমিনো ক'ত গা ধুম তেনেকুৱা আমি তাত নমাও নাই আমি এইবিলাক চোৱাও নাই ডাইৰেক্ট আমি উদ্যানখনলৈকে গ'লোঁ আপোনালোকে উদ্যানখনলৈ যাবলৈ হ'লে ৰৌপৱেত উঠি যাব লাগিব কাৰণ উদ্যানখন ওপৰতহে আছে গাইছ এবাৰ তললৈ গৈ আছোঁ তললৈ যোৱাটো আটাইতকৈ ভয়ংকৰ আৰু দেই নকৰিবি না বাবা কেলৈ তেনেকৈ কৰি থাকোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই ভাল লাগিলে ওপৰতহে আছে বিশেষকৈ চাব লগা তলতো আমি একো চাবলৈ মানে নেপালোৱেই সেইকাৰণে মই ফটো এখন এড কৰি দিছোঁ আমি যেতিয়া গৈছিলোঁ তেতিয়া পানী নাছিলে য'ত গা ধুৱে ন সেইডোখৰ আমি চাবলৈ নাপালোঁ আৰু বহুত বেছি ভাল লাগিলে দেহৰাদুনৰ এই সফৰটো হয়নে হয় মানে আৰু আছে আমাৰ ফুৰিব লগা আৰু নেক্সট আৰু আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম ঠিক আছে আজিলৈ আহিছোঁ তেন্তে বাই 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 থেংকছ ফৰ ৱাটছিং নেক্সট ভিডিঅ' কামিং চুন